ভারতের রাষ্ট্রীয় পক্ষী কি? ময়ূর। ভারতের রাষ্ট্রীয় জন্তু কি? ঠেকিয়াপতীয়া বাঘ। রাষ্ট্রীয় ফুল কি? পদুম। ভারতের রাষ্ট্রীয় গছ কি? বটগছ। ভারতের রাষ্ট্রীয় প্রতীক কি? অশোক স্তম্ভ। ভারতের রাষ্ট্রীয় নদী কি? গঙ্গা। ভারতের রাষ্ট্রীয় সংগীত কি? জনগণ মন। কেইদিনত এক সপ্তাহ? 7 দিনত। ইংৰাজী বৰ্ণমালাত কেইটা আখৰ থাকে? 26টা। কাক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? উট। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? আম। ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল? 1947 চনৰ 15 আগষ্ট। ভাৰতৰ ৰাজধানী ক'ত অৱস্থিত? নতুন দিল্লী। জাতিৰ পিতা কোন? মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? হকী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? পণ্ডিত জৱাহৰলাল নেহৰু। কোন দেশৰ জনসংখ্যা সৰ্বাধিক? ভাৰতবৰ্ষ। তাজমহল ক'ত অৱস্থিত? আগ্ৰা। ক্ৰিকেটৰ ভগৱান কোন? শচীন তেণ্ডুলকাৰ। ৰামধেনুৰ ৰং কেইটা? 7টা। ইংৰাজী বৰ্ণমালাত কেইটা ব্যঞ্জন বৰ্ণ আছে? 21টা। কেইদিনত এক বছৰ? 365। বনৰ ৰজা কোন? সিংহ। পৃথিৱীত কেইটা মহাদেশ আছে? 7টা। প্ৰাথমিক ৰং কেইটা আৰু কি কি? 3টা। ৰঙা, হালধীয়া আৰু নীলা। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? বৃহস্পতি। ভাৰতৰ প্ৰথম নাগৰিক কোন? ভাৰতৰ ৰাষ্ট্ৰপতি। কোনে সৰ্বপ্ৰথম চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল? নীল আৰ্মষ্ট্ৰং। কোনখন উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয়? হোলী। 1 ঘণ্টাত কিমান মিনিট? 60 মিনিট। ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আছে? 8টা। কোনটো জন্তুৱে আমাক উন দিয়ে? ভেড়া। কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয়? দিৱালী। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ নাম কি? চন্দ্ৰ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ বাবে বিখ্যাত? মানাহ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। থলচৰ আটাইতকৈ ডাঙৰ প্ৰাণীটোৰ নাম কি? হাতী। আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? এছিয়া। গণতন্ত্ৰ দিৱস কেই তাৰিখে পালন কৰা হয়? 26 জানুৱাৰী। বিশ্ব পৰিৱেশ দিৱস কেই তাৰিখে পালন কৰা হয়? 5 জুন তাৰিখে। শিশু দিৱস কেই তাৰিখে পালন কৰা হয়? 14 নৱেম্বৰ। তুমি বসবাস কৰা গ্ৰহটোৰ নাম কি? পৃথিৱী। আমি অক্সিজেন ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা। এটা ক্ৰিকেট দলে কেইজন প্লেয়াৰ খেলে? 11 জন। বৰফৰ নিৰ্মিত ঘৰক কি বুলি কোৱা হয়? ইগলু। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰ। আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? জিৰাফ। অসমৰ প্ৰধান নদী দুটা কি কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক। ৰাম মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰ প্ৰদেশ। নেতাজী কোন? সুভাষ চন্দ্ৰ বসু। কাৰ জন্মদিনক শিক্ষক দিৱস হিচাপে পালন কৰা হয়? সৰ্বপল্লী ৰাধাকৃষ্ণন। অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? শংকৰদেৱ। অসমীয়া সাহিত্যত ৰসৰাজ কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ ৰাজ্যিক জন্তু কি? এশিঙীয়া গড়। অসমৰ ৰাজ্যিক ফুল কি? কপৌ ফুল। কোনখন ৰাজ্যক ভাৰতৰ দেৱভূমি বুলি কোৱা হয়? উত্তৰাখণ্ড। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? গৌতম বুদ্ধ। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? বৰ্ধমান মহাবীৰ। কোনটো চৰাই বাচ্চা জন্ম দিয়ে? বাদুলি।
কোন চৰাই বসন্তৰ দূত বোলা হয় কুলি চৰাই কোন চৰাই মুখেৰে মল ত্যাগ কৰে বাদুলি বাচ্চা জন্ম দিয়াৰ পিছত কোন প্ৰাণীয়ে পেটত বাচ্চা লৈ ফুৰে কেংগাৰু কোন চৰাই মানুহৰ দৰে খোজ কাঢ়িব পাৰে পেঙ্গুইন ৰংঘৰ কোন ৰজাই বনাইছিল প্ৰমত্ত সিংহ তা উভয়চৰ প্ৰাণীৰ নাম লিখা ভেকুলী বৰ্তমান সৌৰজগতৰ সৰ্বমুঠ গ্ৰহ কেইটা 8টা ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতা কি সিন্ধু উপত্যকাৰ সভ্যতা হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থখনৰ নাম কি বেদ স্বৰ্গৰ দেৱতা কোন দেৱৰাজ ইন্দ্ৰ দেৱতাসকলৰ দেৱতা কোন মহাদেৱ দানবীৰ কোন দাতাকৰ্ণ মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত তেজপুৰ কোন গছ এবাৰ ফল দি মৰি যায় কলগছ পুৰী নগৰী কিহৰ বাবে বিখ্যাত জগন্নাথ মন্দিৰৰ বাবে